এয়া যে বিহুৰ বতৰ, কপৌ ফুলাৰ বতৰ। এই কপৌ ফুল ফুলিলেই আমাৰ বহাগ মাহটো আহিল যেন লাগে। কুলিয়ে যেনেদৰে বিনালে আমাৰ বহাগ আহিল লাগে, মনটো উতলোৱা কৰি পেলাই। ঠিক তেনেদৰে কপৌ ফুলিলে আমাৰ নাচনীজনী খোপাটোলৈ আমাৰ বৰকৈ মনত পৰে। যেতিয়া কপৌ ফুল ফুলে, নাচনী খোপাত যেতিয়া কপৌ ফুল দেখোঁ আমি, তেতিয়াই আমাৰ মনলৈ বহাগ যেন লাগে। কপৌ ফুলপাহ নহ'লেই যেন আমাৰ খোপাটো আধৰুৱা হৈ ৰয়। এনে এখন কপৌ ফুলৰ বাগিচালৈ মই আপোনালোকক লৈ গৈছোঁ। আৰু এখন বাগিচা তিতাবৰ ৰঙাজানত আছে। ইয়াত 900 জোপাৰো অধিক কপৌ ফুল পোৱা যায়। ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ ফুলৰ পুলি ইয়াত পোৱা যায়। এই বাগিচাখনৰ এই কপৌ ফুলে চাৰিওদিশটো গোন্ধত আমোল মোলাই তোলে এই বহাগ মাহতেই। যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।